তোমাক ভাল পাবলৈ মায়া কৰি বলৈ মায়া কৰি ইবলৈ নহলো মায়ঙৰ বেজ হাড়ৰ মাজে মাজে বিয়পি যা আবলৈ বিয়পি যা আবলৈ নহলো কলিজাতে। অকণমান বেলেগ এটা কথালৈ আহোঁ, যিহেতু বহুখিনি কথা পাতিছোঁ আপোনাৰ সংগ্ৰামী জীৱনৰ পৰা আৰম্ভ কৰি আপোনাৰ ব্যৱসায় বাণিজ্যৰ অসমৰ যিটো স্বাৱলম্বিতাৰ দিশ প্ৰতিটো ক্ষেত্ৰতে, অকল আহোম জনগোষ্ঠী বুলি নহয় বা চৰকাৰখনৰ কৰণীয়, চৰকাৰে কি কৰিছে, তৰুণ গগৈৰ পৰা আৰম্ভ কৰি প্ৰফুল্ল মহন্তৰ পৰা আৰম্ভ কৰি আই জি টেকলৈকে আমি সকলোবিলাক পাতিছোঁ। তাৰ মাজতে মই অকণমান আপোনাৰ ব্যক্তিগত কথালৈ আহোঁ, যিহেতু আপুনি বিবাহত ইতিমধ্যে আবদ্ধ হৈছে, আপোনাৰ 7 বছৰীয়া এটি পুত্ৰ সন্তানো আছে, গতিকে প্ৰেম কৰি বিয়া পাতিছেনে নে ঘৰৰ পৰা চাই মেলি দিছে? খুব সৰুতে বিয়া পাতিছিলে নেকি? আচলতে সৰুতে বিয়া পতা নাই। বিবাহটো আচলতে প্ৰেম মানুহৰ জীৱনত থাকে, গতিকে প্ৰেম কৰাৰ পিছতে বিবাহ হৈছে বুলি ক'ব লাগিব। দুলীয়াজানৰ পৰা মই বিয়া পাতিছোঁ আৰু মোৰ 10 বছৰ হৈছে। আচলতে মই পুত্ৰ 7 বছৰ হৈছে, তাৰ 3 বছৰ আগত মই বিয়া পাতিছোঁ। আৰু প্ৰেম আচলতে আমাৰ তেতিয়া আছিল, বিয়া ব্যৱহাৰ আগতেও আছিল। আৰু কলেজীয়া আচলতে নহয়, মই কলেজত আছিলোঁ, তাই কলেজত নাছিলে। মই তিনিচুকীয়াৰ বাসিন্দা, তাই দুলীয়াজানৰ বাসিন্দা। খুব এটা দূৰ এটা যাত্ৰা হয়, তথাপিতো এটা আন্তৰিকতা আৰু প্ৰেম আচলতে সেই সময়ত আছিলে। সময়ে প্ৰেমৰ ভাৱ জগাই দিলে আমাৰ মাজত। তাৰপৰা আজিও সংসাৰ কৰাৰ পিছতো আজিও আমাৰ সেই প্ৰেম অটুট আছে আৰু থাকিব। আৰু আচলতে প্ৰেম এটা সাহস, সেইটো মই স্পষ্টভাৱে কওঁ যে প্ৰেম যেতিয়ালৈকে মানুহৰ জীৱনত থাকিব। আৰু প্ৰেম মানে বিবাহো নহয়, কিন্তু প্ৰেম মাতৃ হয়, সকলো পৰি থাকিব। গতিকে সেই প্ৰেমটো আচলতে মানুহে কয় প্ৰেম বুলি ক'লে এজন ল'ৰা বা এজনী ছোৱালীৰ মাজত, কিন্তু প্ৰেম সেইটো নহয়। প্ৰেম আচলতে মাতৃৰ প্ৰতিও প্ৰেম। আজিৰ দিনত আমি দেখোঁ যে মাতৃ দিৱসৰ দিনা ডাঙৰ ডাঙৰ ফেচবুকত লিখা হয়, কিন্তু মই আজিলৈকে লিখি পোৱা নাই। কাৰণ আমাৰ মাতৃৰ প্ৰতি সদায় প্ৰেম। পিতৃ মোৰ পিতৃ দেউতা মোৰ সকলোতকৈ আপোন। মোৰ দেউতা মোৰ লগত বন্ধুত্বসুলভ ৰিলেশ্যন। দেউতাৰ লগত মই বন্ধুৰ দৰে থাকোঁ। দেউতা আছে, দেউতা 65 ইয়াৰ্ছ হৈছে। দেউতাৰ লগত মই এটা একদম বন্ধুত্বসুলভ ৰিলেশ্যন। মা ঘৰ ফিলবাৰী, দেউতা ফিলবাৰী হয়। গতিকে আমাৰ দেউতাৰ লগত মোৰ এটা বন্ধুত্বসুলভ ৰিলেশ্যন। গতিকে সকলোৱে আচলতে এই প্ৰেমবিলাক থাকিব লাগে, আৰু সেইবিলাক এটা সাহস হয়। গতিকে সাহস যেতিয়ালৈকে ঘৰৰ মানুহৰ আত্মীয় কুটুমৰ প্ৰেম থাকিব, সাহস যথেষ্ট থাকিব। সেই সাহস আজি মিলন বুঢ়াগোহাঁই আছে। আৰু যেতিয়ালৈকে বংশ পৰিয়ালৰ আত্মীয় কুটুমৰ মোৰ প্ৰতি প্ৰেম থাকিব, মই সেই প্ৰেমৰ জোৰত আচলতে মই অনাগতি অনন্ত কাললৈকে সকলো সমাজ বিৰোধী চক্ৰৰ লগত যুঁজি যাব পাৰিম। মিলন বুঢ়াগোহাঁই যেতিয়া খুব ব্যস্ত থাকে, এটা সভাপতি পদত আছে, আহোম জনগোষ্ঠীৰ এটা ছাত্ৰ সংগঠন, গতিকে ব্যস্ততাটো আৰু ক'বই নালাগে। আচলতে এইটো সোধাটোৱে মোৰ ভুল হ'ব। তথাপিতো তাৰ মাজতো আজৰি সময় উলিয়াই মিলন বুঢ়াগোহাঁই কি কৰি ভাল পায়? ঘৰত যদি ফ্ৰী টাইম এটা পালে, কেতিয়াবা কিবা বন্ধ দিনে হওক বা এতিয়া প্ৰতিষ্ঠা দিৱসে আছে বোলে, তাৰপিছত আপুনি ফ্ৰী হৈ গ'ল, এই ক্ষুদ্ৰ ক্ষুদ্ৰ যিখিনি সময় পায়, সেই সময়খিনিত কি কৰি সময়? আচলতে মই দুটা কাম কৰোঁ। এটা কাম হৈ গ'ল, মই এই কিতাপবিলাক আচলতে কিন্তু মই সঁচা কথা কৈছোঁ যে মই অন্যান্য কিতাপবিলাক মই পঢ়া নাই। 2খন কিতাপৰ প্ৰতি মোৰ ধাৱমান। এটা হ'ল জনগোষ্ঠীয়, কেৱল আহোম নহয়, আহোম, মৰাণ, মটক, চুতীয়া, এই জনগোষ্ঠীয় কিতাপসমূহ মই পঢ়িবলৈ যত্ন কৰোঁ। আৰু কৌতুক পঢ়োঁ। মই কৌতুকবিলাক পঢ়োঁ, ভাল লাগে, আচলতে হাঁহিবলৈ মন যায় খন্তেক। আৰু মই এনেও হাঁহিমুখীয়া বুলি মানুহে কয়, মোৰ মুখত হাঁহি থাকে। গতিকে সেইটো কৰোঁ। আৰু এটা হ'ল কি, মই আচলতে ভক্তিমূলক গীত শুনো খুব। দেহ বিচাৰ গীত বুলি কয়। আমাৰ আজি প্ৰজন্মই হয়তো দেহ বিচাৰ গীত কিন্তু চিনিয়ে নাপায়। হয়, তো দেহ বিচাৰ গীত আচলতে মানুহে শুনিব নালাগে বুলি কয়। এইটো 60 বছৰ পিছত শুনে বুলি কয়। কিন্তু মই দেহ বিচাৰ গীত শুনো। আৰু মোৰ গাড়ীটো আপোনালোকে দেখিব আজি তাৰিখতো এতিয়াও দেখিব, মোৰ গাড়ীত যদি আপুনি বহি দিয়ে গানটো দেহ বিচাৰ গীততে বাজিব। তো গতিকে মই এইটো শুনি ভাল পাওঁ। কিন্তু কয়, বয়োজ্যেষ্ঠসকলে কয়, আই মাতৃয়ে কয়, ককাসকলে কৈছিলে বা যিকোনো বয়োজ্যেষ্ঠ মানুহে কয় যে দেহ বিচাৰ গীত শুনিব লাগে। আপোনালোকে দেহ বিচাৰ গীত শুনিব নালাগে। আপোনালোকে শুনক বুলি কয় যে ধৰ্মীয় গীত আপোনালোকে শুনিব পাৰে, কিন্তু দেহ বিচাৰ গীতটো শুনিব নালাগে বুলি কয়। আচলতে দেহ বিচাৰ গীতবিলাক আপোনালোকে শুনিলে গম পাব যে তাত ইমান গভীৰতাৰ মাজলৈ সোমাই যাবলগীয়া হয় যে যেন সংসাৰত আৰু একোৱেই নাই।
সংসাৰ ত্যাগ কৰা ব্যক্তি মোৰ পৃথিৱীত একোৱেই নাই, ঘৰ সংসাৰ নাই, মোৰ কৰণীয় একো নাই, মোৰ জীৱনটো যেন খালী হৈ আছে, শেষ হৈ গ'ল। তেনেকুৱা গীতবিলাক আচলতে দেহ বিচাৰৰ গীত। গতিকে মই শুনি খুব ভাল পাওঁ। আপুনি কেলৈ তেতিয়াহ'লে শুনি ভাল পায়? নাই, মোৰ ভাল লাগে। এইটো কি কাৰণে কেনেকৈ আহি গ'ল মই নাজানো। মই কিন্তু আৰু এনেকুৱা নহয় যে মই এইটো শুনাৰ লগে লগে কিন্তু মোৰ সেই গভীৰতাৰ মাজলৈ মই সোমাই যোৱাৰ পিছত কিন্তু মোৰ সংসাৰৰ প্ৰতি টান নথকা নহয়। কিন্তু মানে এই বিপৰীত হৈ যায় যে নাই ঠিকে আছে, অলপ এণ্টাৰটেইনমেণ্ট হ'ল, শুনিলোঁ, ভাল লাগিলে। আজি দেহৰ ভৰসা নাই বুলি এটা গীত আছে জুবিন গাৰ্গৰ, সেই গীতটো শুনিলে মোৰ খুব ভাল লাগে। দিনটোত মই 3-4 বাৰ শুনো মই। তো এই তেনেকুৱা আচলতে খুব ফেমাছ গান। কিন্তু সেই গীতবিলাক যদি আপোনালোকে শুনে যদি কোনোবাই গুৰুত্ব সহকাৰে শুনি থাকে, প্ৰতিটো শব্দ যদি বুজিবলৈ চেষ্টা কৰে, সংসাৰৰ প্ৰতি মায়া মোহ নাইকিয়া হৈ যায়। কিন্তু মোৰ তেনেকুৱা নহয়। মই আচলতে কমন এটা নিত্য নৈমিত্তিক কৰ্মত পৰিণত হৈ যোৱাৰ কাৰণে তেনেকুৱা নহয় আচলতে। তো এইটো কৰি ভাল পাওঁ মই, এই দুটাই কাম কৰোঁ আচলতে। আৰু গান চান কিবা গাই, মই মাজতে ক'ৰবাত আপোনাৰ কিবা এটা পাইছিলোঁ বিহুৰ ফাংচনত ক'ৰবাত গান গাই থকা, তেনেকুৱা গানৰ হেৰিও আছে নেকি? গানৰ মানে আচলতে এনেকুৱা, বিহু অসমীয়া যুৱকৰ মুখত বিহু গুণগুণাব জানিবই লাগিব। আমি বিহু যেতিয়া ৰঙালী বিহু উৎসৱবিলাকলৈ আমাক নিমন্ত্ৰণ জনায়, সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিবলৈ কয়, যে সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিবলৈ যাওঁতে আমি যিকেইটা আচলতে ৰাইজক উদ্দেশ্যি কথা ক'ব লাগে আমি কওঁ। কোৱাৰ পিছত ৰাইজে আমাক অনুৰোধ জনায় যে আপুনি সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিছে, এটি বিহুগীত আপুনি গাব লাগিব বা নাচি দিব লাগিব। হয়ো কথাটো, সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব মানুহজনে যদি গান এটা গাব নাজানে, সেই তেনেকুৱা কেনেকুৱা ব্যক্তিক আপোনালোকে মাতিছে? উদ্যোক্তা সমিতিকো আচলতে দুই এটা কথা শুনাবলগীয়া। গতিকে সময়ৰ তাগিদাত আৰু ৰাইজৰ মানে উৎসাহ উদ্দীপনাত আমি আচলতে সেই কেছেটে শুনাই হওক বা পুৰণা বিহুগীতবিলাক আমি দুই এটা গুণগুণাই দিওঁ। তেনেকুৱাই আৰু বিহু আচলতে মই কিন্তু এটা কথা সঁচা যে মই কেছেটৰ যিবিলাক আজিৰ দিনত জুবিন গাৰ্গেই হওক বা পাপনেই হওক বা যিবোৰ শিল্পীসকল আছে, তেখেতসকলৰ গীতবিলাক কিন্তু মই শুনা মোৰ মনত নপৰে। কোনোবাই লগাইছে শুনিছোঁ বেলেগ কথা, কিন্তু মোৰ আচলতে এই মৰাণ বিহুবিলাকৰ প্ৰতি বা আমাৰ পুৰণা যিবিলাক খুহুতীয়া আমাৰ দেউতাসকলে গাইছিলে, সেই বিহুবিলাকহে আচলতে মই শুনি ভাল পাওঁ বা মানে গাওঁ। আপোনালোকে যদি মোৰ এই বিহু সন্মিলনবিলাকৰ য'ত মই উদ্বোধনবিলাক কৰিছোঁ, তাত যদি কেনেবাকৈ আপোনালোকে নিউজত যদি পাইছে বা ছ'চিয়েল মিডিয়াত পাইছে, দেখিব যে মই মৰাণ বিহুৱেই হওক বা পুৰণা যিবিলাক খুহুতীয়া বিহু দেউতাসকলে গাইছিলে, সেই তেনেকুৱাবিলাকহে মই আচলতে গাওঁ। মই এই নতুনবিলাক নাজানোৱেই আচলতে। মানে ৱাচিং পাউডাৰ নিৰ্মাণ নহয়? নাই, এইবিলাক মই আচলতে শুনাও নাই আৰু তাৰ প্ৰতি মই ধাৱিতও নহয় আচলতে। অকণমান গুণগুণাই দিয়কচোন যদি অসুবিধা নহয়। গুণগুণাবলৈ মই পাৰোঁ, বৰ বিশেষ ডাঙৰ কথা নহয়। এনেই আৰু ৰাইজে শুনিব, মিলন বুঢ়াগোহাঁই যে অকল ডাঙৰ ডাঙৰ কথাই নকয়, মানে সেই বিহু ফাংচনত থকা কেইজনে জানে, কিন্তু বেলেগে নাজানিবও পাৰে। তোমাক ভাল পাবলৈ মায়া কৰি, বলৈ মায়া কৰি, ইবলৈ নহলো মায়ঙৰ বেজ, হাড়ৰ মাজে মাজে বিয়পি যা, আবলৈ বিয়পি যা, আবলৈ নহলো কলিজাতে। একদম সুন্দৰ। এনেকুৱা ধৰণৰ আচলতে গানৰ হেৰি এটা আছিলে, মানে ছাত্ৰ নেতা হ'ব নোৱাৰিলেও আপুনি সেইখন মজিয়াত যোৱা হ'লে নিশ্চয় যদি কিবাকে মানে চলাই থাকিব পাৰিলে হয়। আজি এছাম সংগীত শিল্পীতকৈ মানে পাৰিলে হয়। মই যিটো দেখিছোঁ চেষ্টা মানে ধাৰাটো থাকিলে অলপ চেঞ্জিঙো হয়তো। সেই দিশত যদি আমাক কোনোবাই ধাৱমান কৰাব পাৰিলেহেঁতেন নিশ্চয় হয়তো কিবা এটা হ'ল হয়। কিবা এটা মোৰ মাতটো শুনি অকণমান হেৰি হৈছে। আমি অনুষ্ঠানটো শেষ কৰিব লাগিব, গতিকে বহু কথা পাতিছোঁ তেখেতৰ ব্যক্তিগত জীৱনৰ পৰা মই কৈছোঁৱেই। শেষত মই মিলন বুঢ়াগোহাঁইক ডাঙৰীয়াক সুধিম যে যিহেতু প্ৰায় 2টা দশক অসমৰ, আপুনি কেন্দ্ৰীয় সমিতিত কিমান দিন থাকি আছে? মই 2011 চনৰ পৰা মই কেন্দ্ৰীয় সমিতিত আছোঁ। প্ৰায় মানে 1 দশক 1.5 দশক হৈছে, মানে 15টামান বছৰ আপুনি মোটামুটি আছে। এই সময়ছোৱাত অসমৰ যিটো বৰ্তমানৰ পৰিৱেশ পৰিস্থিতি, আমি অৰ্থনৈতিক দিশতে হওক, সামাজিক দিশতে হওক, বিভিন্ন ক্ষেত্ৰত মই সামগ্ৰিকভাৱে কৈছোঁ, ক'ৰ পৰা ক'লৈ ভালৰ দিশলৈ গৈ থকা যেন আপোনাৰ অনুভৱ হৈছে নে এটা বেয়াৰ দিশলৈ অনুভৱ হৈছে? ইয়াৰ লগত ড্ৰাগছ, আলফা স্বাধীন বা অন্যান্য যিবিলাক আমাৰ সমস্যা বুলিয়ে কৈছোঁ বা বিভিন্ন ক্ষেত্ৰত বহুতৰ কাৰণে প্ৰাসংগিক, যিয়ে নাভাবক লাগিলে, গতিকে গোটেই দিশটো কোন পৰ্যায়লৈ গৈ আছে যেন আপোনাৰ অনুভৱ হয়? চাওক, আচলতে মই এই বিষয়টোত এটা কথা মই ক'ব পাৰোঁ বা মোৰ নিজৰ ব্যক্তিগত অনুভৱ বা সাংগঠনিক দিশটোত মই যিমান কাম কৰিছোঁ তাৰ পৰা আচলতে মই প্ৰেক্টিকেল ফিল্ডত দেখি এটা কথা বুজি পাইছোঁ যে উঠি অহা প্ৰজন্ম প্ৰকৃত যিটো দিশত যাব লাগে সেই দিশৰ প্ৰতিয়ে ধাৱমান হৈ গৈ আছে। কাৰণ যিসকল উঠি অহা প্ৰজন্ম আছে, শিক্ষিত যুৱকসকল আছে, তেখেতসকলে আচলতে সমাজখনক কিদৰে আগুৱাই লৈ যাব লাগিব, নিজক কিদৰে ব্যক্তিগত ক্ষেত্ৰত আগুৱাই লৈ যাব লাগিব, সেই বিষয়টো কিন্তু যিটো দিশত যাব লাগে সেই দিশতেই গতি কৰিছে, যথেষ্ট পজিটিভ চেঞ্চ।
কিন্তু অন্যান্য দিশত আমি দেখিবলৈ পাইছোঁ আচলতে যিসকলে আচলতে শিক্ষিত নহয় বুলি আমি নকওঁ, আচলতে যিসকলে ফুল পেজত আচলতে শিক্ষা গ্ৰহণৰ কাৰণে তেখেতসকলে যি পৰ্যায়লৈকে যাব লাগিছিলে নগ'ল, বা তেখেতসকলে কৰ্মসংস্থাপনৰ প্ৰতি আচলতে নিজৰ মনোনিৱেশ কৰিছিলে যদিও ছাকচেছ হ'ব নোৱাৰিলে, তেখেতসকলে হয়তো আচলতে মানসিকভাৱে ভাগিয়েই হওক বা কাৰোবাৰ প্ৰৰোচনাত পৰিয়েই হওক, বেয়া সংগ, কেলৈ সমাজত ভাল বেয়া দুটা সংগ থাকে, তাত পৰিয়েই হওক, কিছুমান ক্ষেত্ৰত কিন্তু ড্ৰাগছ কানিৰ প্ৰতি কিন্তু আসক্ত হৈছে। সেয়া কিন্তু আজি ৰাইজে যিদৰে আচলতে কৈ আছে যে যথেষ্ট মানে লোক গুচি গ'ল, বহুত লোকে বেয়া দিশলৈ গৈছে, এইটো এনেকুৱা পাৰ্চেণ্টেজত নহয়, এটা খুব নগণ্য সংখ্যকহে আচলতে সেই দিশৰ প্ৰতি ধাৱমান হৈছে। আৰু তাৰ মাজতো আজি এই ৰিহেব চেণ্টাৰবিলাকক কিন্তু আমি কৃতজ্ঞতা জনাব লাগিব আৰু ধন্যবাদ জনাব লাগিব, চৰকাৰকো জনাব লাগিব যিসকলে চলাই আছে। এই চেণ্টাৰবিলাকৰ যোগেদি কিন্তু মদ কানিৰ প্ৰতি ড্ৰাগছৰ প্ৰতি যিসকলে আসক্ত হৈ গৈ আছিলে তেখেতসকলক কিন্তু যথেষ্ট এটা দিশত বা তেখেতসকলে ঘূৰাই আনিছে। আৰু ৰিহেব চেণ্টাৰৰ পৰা সেই দায়িত্বটো পালন কৰি অহাৰ পাছত তাৰপিছত সেই লোকসকল কিন্তু এটা প্ৰকৃত দিশত গতি কৰিছে। গতিকে তাৰ কাৰণে আমি কৈছোঁ সমাজখন আচলতে যথেষ্ট উন্নতি পথত গৈছে, আৰু অধিক যাব। ৰজাঘৰ কৰিবলগীয়া আছে, আমাৰ সমাজৰ দায়বদ্ধতা আছে কাৰণে আমি কৰিবলগীয়া আছে। ৰজাঘৰে কৰ্মসংস্থাপনত গুৰুত্ব দিব লাগিব। আজি মই এটা কথা অপ্ৰিয় হ'লেও সত্য মই কৈ যাব বিচাৰিছোঁ, ফ্ৰী বস্তু দিয়া বিষয়বস্তুটো যদি ৰজাঘৰে এৰি দিয়ে, ফ্ৰী বস্তু এই যদি তাৰ ঠাইত কৰ্মসংস্থাপনৰ যদি ব্যৱস্থা কৰি দিয়ে, সেই ফ্ৰী বস্তুৰ দিওঁতে যিমানখিনি আচলতে বাজেট নিৰ্ধাৰণ কৰিবলগীয়া হৈছে, সেই বাজেটবিলাক কৰ্মসংস্থাপনত যদি দিয়ে, নিশ্চয় আচলতে সমাজৰ দিশটোত আৰু অগ্ৰগতি লাভ কৰিব। এই কথাটো মই আচলতে অসম চৰকাৰখনক বা কেন্দ্ৰীয় চৰকাৰক মই গুৰুত্ব দিবলৈ আহ্বান জনাইছোঁ। আৰু সমাজখনক আচলতে এই দিশতহে কৰ্ম সংস্থাপনৰ যোগেদিহে আমি আগুৱাই নিব পাৰিম, এইটো মোৰ এটা আহ্বান থাকিল। আমি অনুষ্ঠানটো শেষ কৰিব লাগিব, আৰু শেষৰটো প্ৰশ্ন মই আপোনালৈ সুধিম বা আপুনি কিবা ক'ব নেকি মই জানিব বিচাৰিম। যিহেতু আহোম জনগোষ্ঠীৰ ইমান এটা ঐতিহ্যপূৰ্ণ এটা জনগোষ্ঠী, গতিকে এই জনগোষ্ঠীটোৰ এটা অন্যতম ছাত্ৰ সংগঠনৰ আপুনি কেন্দ্ৰীয় সভাপতি, গতিকে কেন্দ্ৰীয় সভাপতি হিচাপত অসম চৰকাৰ বা ভাৰত চৰকাৰলৈ আপোনাৰ কিবা আহ্বান থাকিব নেকি? মুকলি আহ্বান টাইহোম ছাত্ৰ সন্থাৰ সভাপতি পদত থকা অৱস্থাটো সেই আহ্বান, টাইহোম ছাত্ৰ সন্থাৰ প্ৰতিজন কৰ্মীৰ আহ্বান যে আমাৰ যিকেইটা দাবী আছে, বিশেষকৈ অসমৰ টাইহোমকে ধৰি মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠী, এই 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো আগবঢ়াই লৈ যাওক। আৰু লগতে যিহেতু অসমৰ 6টা জনগোষ্ঠীৰ ভিতৰত 3টা জনগোষ্ঠীক ইতিমধ্যে স্বায়ত্ব শাসন অসম চৰকাৰে প্ৰদান কৰিছে, আমিও আহোম জনগোষ্ঠীটোক স্বায়ত্ব শাসন প্ৰদান কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু এই এনেকুৱা বহুতো অঞ্চল আছে যিবিলাক অঞ্চলত আচলতে স্বায়ত্ব শাসন দিয়াৰ পৰিৱেশ আছে। গতিকে আমাৰ চৰকাৰৰ প্ৰতি আহ্বান, কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আহ্বান যে সম্পূৰ্ণৰূপে জনজাতিকৰণ কৰি আমাক পূৰ্ণ স্বায়ত্ব শাসন দিয়ক, আৰু অসম চৰকাৰৰ প্ৰতি আহ্বান জনজাতিকৰণ নিদিয়া পৰ্যন্ত আমাক স্বায়ত্ব শাসন প্ৰদান কৰিব লাগে, যিদৰে বাকী 3টা জনগোষ্ঠীক দিছে। এইটোৱে আহ্বান। আৰু কৰ্ম সংস্থাপনৰ কাৰণে বিভিন্ন আঁচনিবিলাক তৈয়াৰ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।